নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই চন্দ্ৰৰ তৃতীয়টো তথা অন্তিমটো পাঠ লৈ আজি উপস্থিত হৈছোহি। ইয়াত আমি পৰীক্ষাত প্ৰায়ে আহি থকা চমুটোকা লিখিবলৈ আহে আৰু উদাহৰণ দিবলৈ আহে, নতুবা সজ্জা লিখিবলৈ আহে, এইকেইটা চন্দ্ৰৰ কথা আলোচনা কৰিম। ত্ৰিপদী চন্দ্ৰৰ ভিতৰত আছে দুলৰী চন্দ্ৰ, ছবি চন্দ্ৰ আৰু লেচাৰী চন্দ্ৰ, আৰু দ্বিপদী চন্দ্ৰত আছে পদ বা পয়াৰ চন্দ্ৰ, ঝুমুৰি চন্দ্ৰ, ঝুনা বা একাৱলী চন্দ্ৰ, কুসুমমালা চন্দ্ৰ আৰু হস্ৰজোনা চন্দ্ৰ। তেনেহ'লে এইকেইটাক আমি ধুনীয়াকৈ এটা উদাহৰণেৰে বিশ্লেষণ কৰিলে কাক বোলে, দুলৰী চন্দ্ৰ আৰু লেচাৰী চন্দ্ৰৰ পাৰ্থক্য কি, ছবি চন্দ্ৰবিলাক কোনটো ছবি চন্দ্ৰ হয়, কোনটো ঝুমুৰি চন্দ্ৰ হয়, এনেকুৱা কথাবিলাক তোমালোকে ভালকৈ বুজি পাবা, মনোযোগ দি শুনিবা বুলি আশা কৰিছোঁ। আৰু তেনেহ'লে এটা উদাহৰণেৰে আমি এইকেইটাৰ ধাৰণা ল'বলৈ বুলি আগবাঢ়িছোঁ। এতিয়া চোৱা, ইয়াত মই 4টা কলম বনাই লৈছোঁ: ছন্দ, সজ্জা, উদাহৰণ আৰু সংজ্ঞা। প্ৰথমতে উদাহৰণলৈ চাওঁ। মই 3টা কবিতাৰ মানে 3টা স্তৱক আনিছোঁ। স্তৱক মানে গম পাইছা নহয়, 2টা চৰণেৰে স্তৱক হৈছে, ইয়াতো 2টা চৰণেৰে এটা স্তৱক হৈছে, ইয়াতো 2টা চৰণেৰে এটা স্তৱক হৈছে। এতিয়া চোৱা, প্ৰতিটো পদ মানে ত্ৰিপদী চন্দ্ৰ তোমালোকে আলোচনা কৰিছোঁ নহয়, 1, 2, 3টা পদ আছে, ইয়াত 1, 2, 3টা পদ আছে, ঠিক ইয়াতো 3টা পদ আছে, 1, 2, 3টা, 1, 2, 3টা, ইয়াতো 3টা পদ আছে, 1, 2, 3টা। প্ৰকৃততে এনেকুৱাকৈ লিখিব লাগিছিলে, এইটো ইয়াত মই দেখুৱাইছোঁ, মোৰ ইয়াত জেগা নোহোৱাৰ কাৰণে মই এনেকৈ লিখিছোঁ। ইয়াত 3টা পদেই হ'ব লাগিছিলে, 1, 2, 3টা পদেই আছে, 1, 2, 3টা, অৰ্থাৎ এই অংশটো ইয়ালৈ আহিব লাগিছিল, ইয়াত জেগা ঠাইৰ অভাৱৰ কাৰণে এনেকৈ লিখিছোঁ। তোমালোকে ঠাই বহল কৰি এনেকুৱাকৈ লিখিবলৈ যত্ন কৰিবা, 1 পদ, 2টা পদ, 3টা পদ, এনেকৈ। মই 3 টুকুৰাকৈ লিখিছোঁ, ইয়াত 3টা পদ। তেনেহ'লে এইখিনি আমি গম পাইছোঁ আটাইকেইটা, এই 3টা স্তৱক যে আনিছোঁ, এই 3টা স্তৱকে ত্ৰিপদী চন্দ্ৰৰ স্তৱক। তেনেহ'লে মই গোটেইকেইটা স্তৱক প্ৰথমতে এবাৰ পঢ়ি দিছোঁ। প্ৰথম স্তৱকটোত আছে, চোৱা: কাঠ বাজি বুলি জগতে সাশয়, দেখিলে সুমৰু হৰি, মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো, সিটো দুখ দূৰ কৰি। ইয়াত আছে, চোৱা: মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। এতিয়া ইয়াত দীৰ্ঘজ্যোতি পৰিছে, ইয়াত এইটো হস্ৰজ্যোতি পৰিছে। ঠিক তেনেকৈ ইয়াত সন্ধিয়াত আৰু পুৱাত ইহঁতৰ চন্দ্ৰ মিলন হৈছে। এতিয়া মানে কি হৈছে, শেষৰ ধ্বনি অন্তানুপ্ৰাস হৈছে, এইটো অন্তমিলন হৈছে। ঠিক এনেকৈ চোৱা: কৃষ্ণ একদেৱ দুখ হাৰি, কাল মায়া দিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। এতিয়া আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, তান্ত বিনে আন নাহি কেৱ, জানিবা বিষ্ণুহে সমস্ত জগত সাৰ। এতিয়া আৰ ইয়াত হস্ৰজ্যোতি পৰিছে আৰু সাৰ ইয়াত দীৰ্ঘজ্যোতি পৰিছে। ইয়াত 3টা অংশ আছে। কিন্তু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ইয়াত থকা এই অংশটোত যিমানটা আখৰ আছে, এই অংশটোতো সিমানটা আখৰেই আছে। ইয়াতো সিমানে অক্ষৰ বা মাত্ৰ আছে, ইয়াতো সিমানে অক্ষৰ বা মাত্ৰ আছে। ঠিক তেনেকৈ ইয়াত আমি প্ৰথমৰ পৰা চাইছোঁ। ইয়াত চোৱা, ইয়াত 1, 2, 3, 4, 5, 6টা কাঠ বাজি বুলি কয়, ইয়াত 6টা অক্ষৰ বা মাত্ৰা পাইছোঁ। ইয়াত জগতে সাশয় বুলি কয়, ইয়াত 6টা আছে। চোৱা, তোমালোকে স্পষ্টকৈ ধৰিব পাৰিছা। দেখিলে সুমৰু হৰি, ইয়াত 8টা আখৰ আছে। অৰ্থাৎ ইয়াত সজ্জা, অৰ্থাৎ এইটো চন্দ্ৰ, এই চন্দ্ৰটোক দুলৰী চন্দ্ৰ বুলি কয়। দুলৰী চন্দ্ৰ হ'বলৈ হ'লে প্ৰথম পৰ্বত 6টা আখৰ, দ্বিতীয় পৰ্বত 6টা আখৰ, আৰু তৃতীয় পৰ্বত কি হ'ব লাগিব, 8টা আখৰ থাকিব লাগিব। অৰ্থাৎ এই ত্ৰিপদী চন্দ্ৰ, 1, 2, 3টা পদ আছে, এই ত্ৰিপদী চন্দ্ৰ। প্ৰতিটো পদত এতিয়া 6টা 8টা এনেকৈ 6টা 8টা আখৰ আছে। ইয়াতো 6টা 8টা আখৰ আছে। নহয়, প'জ কৰি লৈ ভালকৈ চালে গম পাবা। তেনেহ'লে এইটো এনেকুৱা চন্দ্ৰবিলাক, যিটো চন্দ্ৰত এনেকৈ 6টা 8টা আখৰৰ সজ্জা থাকে। সজ্জা মানে গম পাইছা নহয়, ইয়াৰ গঠন, ইয়াত আখৰৰ গঠন, অক্ষৰ বা মাত্ৰাৰ গঠন, 6টা 8টা মাত্ৰাৰ গঠন হয়। এনেকুৱা চন্দ্ৰবিলাকক দুলৰী চন্দ্ৰ বোলে। তেনেহ'লে এইটো কি পদী, আকৌ মনোযোগ দিয়া। এইটো মই কৈছিলোঁ, এইটো নিশ্চয় এইটো আমি শেষৰ ধ্বনি চাইছোঁ আৰু মাত্ৰা সংখ্যা সমান আছে। তেনেহ'লে ই মিত্ৰাক্ষৰ চন্দ্ৰ। ইয়াত কেইটা পদ আছে, 1, 2, 3টা, এটা চৰণত যিহেতু 3টা পদ আছে, তেনেহ'লে ই কি আছে, ত্ৰিপদী চন্দ্ৰ। আমি সেয়ে এটা সংজ্ঞা লৈ ল'ব পাৰোঁ, যি ত্ৰিপদী মিত্ৰাক্ষৰ চন্দ্ৰত 6, 6, 8 মাত্ৰাৰ 2টা চৰণেৰে এটা স্তৱক হয়, তাকেই দুলৰী চন্দ্ৰ বোলে। এতিয়া তোমালোকৰ প্ৰশ্ন আহিব, দুলৰী চন্দ্ৰ কাক বোলে? তেতিয়াহ'লে এই অংশটো লিখিব লাগিব। উদাহৰণ দিয়া বুলি ক'লে এই অংশ লিখিব লাগিব, বা দুলৰী চন্দ্ৰৰ সজ্জা লিখা বুলি ক'লে মানে তোমালোকে এই অংশটো লিখিব লাগিব। ঠিক, নতুবা কেতিয়াবা এই অংশটো দি দিয়ে, এনেকুৱাকৈ এটা উদাহৰণ দি দিব, 6টা 8টা আখৰ, 6টা 8টা আখৰ। তোমালোকে ক'ব যে এই চন্দ্ৰটো, ইয়াত কি চন্দ্ৰ হৈছে, সেই চন্দ্ৰৰ সজ্জা লিখা। তেনেহ'লে আখৰ কেইটা হিচাপ কৰি পিনি কেইটা আখৰ আছে তোমালোকে হিচাপ কৰিব লাগিব আৰু লিখিব লাগিব। আৰু সেইটো কি চন্দ্ৰ বুলি কয়, সেই চন্দ্ৰৰ নামাকৰণ কৰা বুলি ক'লে মানে এই নামটো লিখিব লাগিব। এইকেইটা কথাই তোমালোকক ওলোটা পালোটাকৈ প্ৰশ্ন দিব। কেতিয়াবা মানে আহিব পাৰে, তলত উদাহৰণত কি চন্দ্ৰ প্ৰয়োগ হৈছে, তেতিয়াহ'লে এই উদাহৰণটোত কি চন্দ্ৰ প্ৰয়োগ হৈছে, তেনেহ'লে মাত্ৰা সজ্জা বিশ্লেষণ কৰি পিনি
পিনি ছন্দৰ নাম লিখা এনেকৈ আহিব পাৰে নতুবা কেতিয়াবা দুলৰী ছন্দ সজ্জা লিখি উদাহৰণ দিয়া বুলি ক'ব এই সজ্জাটো আৰু এইটো লিখিব লাগিব উদাহৰণ লিখিব কেতিয়াবা দুলৰী ছন্দ কাক বোলে বুলি কৈ পিনি এই সংজ্ঞাটো মানে উদাহৰণ দিব লাগিব তেতিয়া মানে সংজ্ঞাটো আৰু উদাহৰণ লিখিলেই হ'ল তোমালোকক এতিয়া মই তেনেকৈ ইয়াত যদিও পদছন্দৰ কথা এতিয়ালৈকে উল্লেখ কৰা নাই মই লিখিছোঁ পদছন্দৰ সংজ্ঞা লিখিব লাগিব পদছন্দৰ সজ্জা লিখিব এইটো সজ্জা আৰু পদছন্দৰ উদাহৰণ তোমালোকে উদাহৰণ মই পিছত দেখুৱাই আছোঁ উদাহৰণটো এতিয়াই দেখুৱাই তোমালোকক হেৰি কৰিব বিচৰা নাই এতিয়া পদছন্দৰ উদাহৰণ এনেকৈ তোমালোকে পদছন্দৰ সংজ্ঞা বুলি কৈ পিনি কাক বুলিটো লিখিব লাগিব পদছন্দৰ সজ্জা বুলি ক'লে পদছন্দ কেনেকৈ গঠন হয় কেইটা আখৰ থাকিব আৰু পদছন্দৰ উদাহৰণ মানে সেই আখৰযুক্ত তেনেকুৱা আখৰযুক্ত এটা কবিতা বা এটা স্তৱক আনি দিব লাগিব দুটা চৰণ আনি পিনি এটা স্তৱক লিখিব লাগিব এনেকৈ লিখিব লগা হয় এতিয়া দ্বিতীয়টো ছন্দত চোৱা ইয়াত কেইটা আছে ইয়াত কিন্তু ছটা আখৰ আছে ইয়াত তেনেহ'লে আমি ইয়াতে গম পাইছোঁ 8টা 10টা আছে তোমালোকে হিচাপ কৰি চাব পাৰা ইয়াত চোৱা 3টা 6টা 8টা হ'ল ইয়াতো 6টা 3টা 6টা 8টা ইয়াতো 8টা আছে ইয়াতো 8টা আছে ইয়াত 10টা আছে কিন্তু চোৱা জনমৰ আদিম পুৱাত বুলি কওঁতে 6টা হ'ল আৰু 4টা 10টা তেনেহ'লে ইয়াত 10টা অক্ষৰ বা মাত্ৰা আছে ঠিক তেনেকৈ এতিয়া মুদিম আকৌ বুলি কওঁতে আকৌ কত কাৰে কৌ দিয়া নাই ইয়াত 3টা মাত্ৰা আছে কাৰণে তোমালোকক ইয়াত মানে ক উ এনেকৈ ভাগ কৰি ৰখাইছে 1 2 3 4 5 6 7 8 ইয়াত 8টা মাত্ৰা আছে ইয়াতো 8টা মাত্ৰা আছে ইয়াত 10টা মাত্ৰা আছে ইয়াত হস্ৰ জাতি পৰিছে এইটো দীৰ্ঘ জাতি পৰিছে এইটোৰ পৰা এটা চৰণ এইটোৰ পৰা এটা চৰণ তেনেহ'লে এইটো ত্ৰিপদী ছন্দ আৰু ইও মিত্ৰাক্ষৰ ছন্দ হয় ইয়াত শেষৰ ধ্বনি মিল আছে আৰু আখৰৰ সংখ্যাও সমানে আছে তেনেহ'লে এনেকুৱাবিলাকত মানে 8 8 10 এনেকৈ আছে 8টা আখৰ 10টা আখৰ 8টা আখৰ 10টা আখৰ তেনেহ'লে আমি সংজ্ঞাটো লৈ ল'ব পাৰোঁ এনেকুৱা ছন্দবিলাকক ছবি ছন্দবিলাক হয় য'ত 8 8 10টা আখৰৰ সজ্জা থাকে এইটো সজ্জা ছবি ছন্দৰ সজ্জা ছবি ছন্দৰ সজ্জা ছবি ছন্দৰ উদাহৰণ আৰু ছবি ছন্দ কাক বুলি আমি ইয়াত চাইছোঁ চোৱা যি মিত্ৰাক্ষৰ ত্ৰিপদী ছন্দ যি ত্ৰিপদী ছন্দ 8 8 10 মাত্ৰাৰ দুটা চৰণেৰে এটা স্তৱক হয় তাকে ছবি ছন্দ বোলে বহু কিতাপত বা বহু নোট সাজেশ্যনত তোমালোকে পাবা যে এনেকৈ লিখিব যি ছন্দত 8+8+10 মাত্ৰাৰ দুটা চৰণেৰে এটা স্তৱক হয় চৰণৰ অন্তমিলন হয় আমি অন্তমিলন হয় আখৰবোৰ সমান এনেকৈ উল্লেখ দিয়ে আমি সেই আটাইবিলাক কথাৰ সলনি এটা শব্দই ব্যৱহাৰ কৰিছোঁ যি মিত্ৰাক্ষৰ ছন্দ হ'বলৈ হ'লে শেষৰ ধ্বনি মিল হ'ব লাগিব আৰু মিত্ৰাক্ষৰ ছন্দ হ'লে মানে চৰণৰ আখৰৰ সংখ্যা সমান হ'ব লাগিব এই মিত্ৰাক্ষৰ শব্দটো ইয়াত মিত্ৰাক্ষৰ যিকেইটা শব্দ ব্যৱহাৰ কৰিছোঁ মিত্ৰাক্ষৰ শব্দই এইখিনি কথা তোমালোকে মাত্ৰ এই কথাটো লিখিলেই হ'ল মিত্ৰাক্ষৰ বুলি ক'লে মানে সকলো কথা বুজি যোৱা যায় তেনেহ'লে সংজ্ঞাটো আকৌ এবাৰ চাইছোঁ যি মিত্ৰাক্ষৰ ত্ৰিপদী ছন্দত 8+8+10 মাত্ৰাৰ দুটা চৰণেৰে এটা স্তৱক হয় তাকে ছবি ছন্দ বোলে ঠিক ইয়াতো চোৱা এতিয়া লেছাৰী ছন্দ তেনেহ'লে লেছাৰী ছন্দত কি হ'ব 10 10 14 10 10 14 এতিয়া মানে ইয়াত 10টা আখৰ আছে ইয়াতো 10টা আখৰ আছে ইয়াতো 14টা আখৰ আছে এইটো কীৰ্তনৰ পৰা আনিছোঁ তোমালোকে নিজে কীৰ্তন কিতাপখন যদি মেলি চোৱা কীৰ্তন পুথিখন মেলি চোৱা ইয়াত পাবা তেনেকুৱা 10টা আখৰ লগা বহুতো স্তৱক আছে মই এটা স্তৱকহে ইয়াত লৈ আহিছোঁ এনেকুৱা স্তৱকবিলাক লৈ তোমালোকে চাব পাৰা উদাহৰণ নিজৰ মনৰ পচন্দৰ উদাহৰণ দিব পাৰা ইয়াত আছে ইয়াতো চোৱা 10টা আখৰ আৰু এইটো 14টা আখৰ আছে তেনেহ'লে আমি ক'ব পাৰোঁ যি মিত্ৰাক্ষৰ ত্ৰিপদী এইটো ত্ৰিপদী ছন্দ এটা দুটা তিনিটা পদ আছে যি মিত্ৰাক্ষৰ ত্ৰিপদী ছন্দ মিত্ৰাক্ষৰ ছন্দ ইয়াত আৰ আছে ইয়াত হাৰো আছে আৰু আখৰৰ সংখ্যাও সমান তেনেহ'লে আকৌ কৈছোঁ যি মিত্ৰাক্ষৰ ত্ৰিপদী ছন্দত 10 10 14 মাত্ৰাৰ দুটা চৰণেৰে এটা স্তৱক হয় তাকে লেছাৰী ছন্দ বোলে এনেকৈ তোমালোকে লেছাৰী ছন্দ কাক বোলে উদাহৰণ দিব পাৰা সজ্জাও লিখিব পাৰিবা আৰু মানে ছন্দটোৰ উদাহৰণ দি দিলে তোমালোকে লেছাৰী ছন্দ বুলি নামাকৰণো কৰিব পাৰিবা এতিয়া চোৱা এইখিনি আছে ইয়াত লিখিছোঁ পদছন্দ ঝুমুৰি ছন্দ ঝুনা বা একাৱলী ছন্দ কুসুমমালা ছন্দ আৰু হস্ৰজোনা ছন্দ ইয়াত কেইটা আছে পদ আছে চোৱা মই ইয়াত ধুনীয়াকৈ 8টা দিছোঁ দুটা অংশ আছে তেনেহ'লে এইবিলাক ছন্দ হৈছে দুটা এটা চৰণ এইটো এটা চৰণ এটা চৰণত দুটা ভাগ কৰিছে তেনেহ'লে দুটা পদ আছে এইটো চৰণ ইয়াতো এটা অংশ দুটা অংশ আছে ইয়াতো দুটা অংশ আছে ঠিক ইয়াতো এটা অংশ দুটা অংশ এনেকৈ মই 8টানি ভাগ কৰিছোঁ তেনেহ'লে ইয়াত পদৰ সংখ্যা দুটা আছে এই আটাইবিলাক দুটা পদ থকা দ্বিপদী ছন্দ তেনেহ'লে দ্বিপদী ছন্দৰ প্ৰথমটো পদ বা পয়াৰ ই আটাইতকৈ মানে দীঘল এতিয়া ইয়াত আছে সত্য কৰি বুলিলোহু শুনিওকো মিতা ত্ৰিভুৱন বিচাৰিয়া আনি দিবু সীতা এতিয়া ইয়াত আছে ইয়াত মানে কি আছে এফালে 8টা আখৰক একেলগে পঢ়িছোঁ আৰু ইয়াত মানে 6টা আখৰক আমি একেলগে পঢ়িছোঁ ইয়াত 8টা আখৰক একেলগে পঢ়িছোঁ এফালে 6টা আখৰক একেলগে পঢ়িছোঁ ইয়াত 6টা আখৰ আছে তেনেহ'লে আমি ক'ব পাৰোঁ যে 8 ইয়াৰ সজ্জা হ'ব কি 8+6 = 14 যোগ নহয় কিন্তু চাবা দেই 8 আৰু 6 যোগ হয়
কিমান হৈছে 14টা 14 মাত্ৰা এইটো 14 মাত্ৰা কেতিয়াবা 14 মাত্ৰাতকৈ বেছি তো 16 টকা 18 টকা এনেকুৱা মাত্ৰা টকা এনেকুৱা পদ বা এনেকুৱা ছন্দবিলাকক দীৰ্ঘ পয়াৰ ছন্দ বা দীৰ্ঘ পদ ছন্দ বুলি কোৱা হয় তেনেহ'লে আমি এইটো পদ ছন্দ বুলি ক'লে মানে সাধাৰণতে 8+6 মাত্ৰা তেনেহ'লে সংজ্ঞা তুমি ল'ব পাৰোঁ এইটো কি ছন্দ তেনেহ'লে মিত্ৰাক্ষৰ ছন্দ ইয়াত মিতা হিতা আছে তোমালোকে গম পাইছা নে এইটো মিত্ৰাক্ষৰ ছন্দ মানে কি ইয়াত আখৰৰ সংখ্যা সমান অক্ষৰ বা মাত্ৰাৰ সংখ্যা সমান সমান আছে তেনেহ'লে চোৱা তেনেহ'লে আমি ক'ম যি মিত্ৰাক্ষৰ দ্বিপদী ছন্দত 8+6 সমান 14 মাত্ৰাযুক্ত দুটা চৰণেৰে এটা স্তৱক হয় তাকে পদ বা পয়াৰ ছন্দ বোলে স্তৱক হয় আৰু আমি কোৱা নাই যে অন্তমিলন হয় আখৰৰ সংখ্যা চৰণৰ আখৰৰ সংখ্যা সমান সমান কিয় কোৱা নাই ইয়াত মিত্ৰাক্ষৰ বুলি যিহেতু শব্দটো ব্যৱহাৰ কৰিছোঁ আকৌ ঠিক তেনেকৈ এইটো তেনেহ'লে ইয়াৰ পদ বা পয়াৰ ছন্দৰ এইটো সংজ্ঞা হ'ল আৰু এইটো উদাহৰণ হ'ল এইটো সজ্জা হ'ল ঠিক তেনেকৈ ঝুমুৰি ছন্দ হৈছে হেনশুনি জামন্ত ধাইলা মহা বলৱন্ত নিচিনি স্বা মিকপ আছে ধৰিলন্ত যুদ্ধক আছে এনেকৈ হেনশুনি জামন্ত ধাইলা মহা বলৱন্ত নিচিনি স্বামিকপ আছে ধৰিলন্ত যুদ্ধক আছে এতিয়া মন কৰিবা ইয়াত 4টা আখৰ আছে ইয়াত 4টা আখৰ আছে এটা পদত 4টা আখৰ আছে তেনেহ'লে 4+4 সমান 8 হ'ব লাগিছিল এইটো মই ইংৰাজীতে লিখি পালোঁ ইয়াত 4+4 সমান 8 অৰ্থাৎ 4টা এটা পদত 4টা আছে এই দ্বিপদী ছন্দ এটা পদ দুটা পদ এটা দুটা পদেৰে এটা চৰণ হৈছে 8টা আখৰে চৰণ হৈছে এই আটাইতকৈ চুটি ছন্দ এইটো ঝুমুৰি ছন্দ বুলি কোৱা হয় হেনশুনি জামন্ত ধাইলা মহা তেনেহ'লে আমি ইয়াত ক'ব লাগিব যি মিত্ৰাক্ষৰ এইটো মিত্ৰাক্ষৰ ছন্দ যি মিত্ৰাক্ষৰ দ্বিপদী ছন্দত 4+4 সমান 8 মাত্ৰাৰ 4টা আগতে আমি দুটা লিখিছিলোঁ কিন্তু দেই ইয়াত এটা স্তৱক হ'বলৈ হ'লে 4টা চৰণ লাগে এটা স্তৱকে সম্পূৰ্ণ মানে ইয়াত 4টা চৰণেৰে এটা স্তৱক হৈছে এতিয়া চোৱা যি মিত্ৰাক্ষৰ দ্বিপদী ছন্দত 4+4 সমান 8 মাত্ৰাৰ 4টা চৰণেৰে এটা স্তৱক হয় তাকেই ঝুমুৰি ছন্দ বুলি কোৱা হয় এতিয়া আহোঁ জোনা বা একাৱলী ইয়াত উদাহৰণ দিছোঁ গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ ইয়াত 11টা আখৰ এইবিলাক 11 আখৰীয়া মানে ছন্দ 11 আখৰীয়া ছন্দ ইয়াত 6+5 সমান 11 6+5 সমান 11 এনেকৈ দিছোঁ চোৱা ইয়াত গোপাল গোবিন্দ যদুনন্দন ইয়াত মানে 6টা আখৰ একেলগে আৰু 5টা আখৰ এই 6টা আখৰ একেলগে আৰু এই 5টা আখৰ একেলগে মানে মাতিবলৈ আমাক দিছে এনেকুৱা ছন্দ 6+5 সমান 11 6+5 সমান 11 6+5 সমান 11 এই যিবোৰ মাত্ৰা আছে মাত্ৰাৰ এটা চৰণ মানে চৰণ হয় তেনেকুৱাবিলাক এটা চোৱা লিখিছোঁ ঝুমুৰি জোনা বা একাৱলী ছন্দ বোলে যি মিত্ৰাক্ষৰ দ্বিপদী ছন্দত 6+5 সমান 11 মাত্ৰাৰ দুটা চৰণেৰে এটা স্তৱক হয় তাকে জোনা বা একাৱলী ছন্দ বুলি কোৱা হয় জোনা বা একাৱলী এই জোনা বা একাৱলীৰে দুটা ভাগ আকৌ কুসুমমালা অৰ্থাৎ দীৰ্ঘ জোনা আৰু এটা ভাগ আছে হৰ্ষ জোনা এতিয়া কুসুমমালাত কেইটা হয় 6+6+12 হয় ইয়াত আছে 6+6+12 ইয়াত নিছোঁ নমু নিৰঞ্জন পাতক ভঞ্জন গোপিকা ৰঞ্জন দানৱ গঞ্জন এই কুসুমমালা ছন্দক দীৰ্ঘ জোনা বুলি কোৱা হয় আৰু বহুতে এই ছন্দটোক কি বুলি কোৱা হৈছে গুণমালা ছন্দ বুলি কোৱা হয় অৰ্থাৎ গুণমালাখন এই ছন্দত ৰচনা হোৱাৰ কাৰণে এইবিলাক গুণমালা ছন্দ বুলি কোৱা হৈছে তেনেহ'লে আমি চাওঁ যে যি মিত্ৰাক্ষৰ দ্বিপদী ছন্দত 6+6 সমান 12 মাত্ৰাৰ দুটা চৰণেৰে এটা স্তৱক হয় তাকে কুসুমমালা ছন্দ বোলা হয় ইয়াত মানে মই বেকেটাৰ ভিতৰত গুণমালা বুলি লিখিছোঁ গুণমালাখনো ইয়াৰ উদাহৰণ এই উদাহৰণটো এইটো অংশ লিখিব পাৰে আৰু সজ্জা লিখিবলৈ হ'লে এইখিনি লিখিব লাগিব তেনেহ'লে এতিয়া চোৱা হৰ্ষ জোনাও ঠিক তেনেকৈ 6+4 আমি এইখিনি উদাহৰণ নল'লেও হৈ গ'ল এতিয়া আমি এইখিনি চোৱা তোমালোকে যদি নিজে এই সজ্জাটো চাই কৰিব পাৰোঁ হৰ্ষ জোনা ইয়াত এইটো 6 আৰু 4 আছে ইয়াত কেইটা পদ আছে এটা আছে দুটা পদ আছে তেনেহ'লে এই দ্বিপদী ছন্দ তেনেহ'লে আমি লিখিম যি মিত্ৰাক্ষৰ দ্বিপদী ছন্দত 6+4 সমান 10 মাত্ৰাৰ দুটা চৰণেৰে এটা স্তৱক হয় তাকে হৰ্ষ জোনা ছন্দ বুলি কোৱা হয় ইয়াত 10 আখৰ আছে তেনেহ'লে সেই একেখিনি আমি মাত্ৰ এতিয়া চোৱা তোমালোকে মন কৰিবা এই উদাহৰণবোৰ নাজানিলেও বা সংজ্ঞাবোৰ নাজানিলেও কেৱল এই সজ্জাটো গম পালে মানে ছন্দৰ এই সজ্জাটো গম পালে মানে তোমালোকৰ সংজ্ঞাটো দি দিব পাৰা তেনেহ'লে এতিয়া আমি চাইছোঁ 4+4+8 তেনেহ'লে 4 দুটা আছে তেনেহ'লে দুটা পদ আছে তেনেহ'লে আমি ক'ব পাৰোঁ যি মিত্ৰাক্ষৰ দ্বিপদী ছন্দত 4+4 সমান 8 মাত্ৰাৰ দুটা চৰণেৰে এটা 4টা চৰণেৰে এটা স্তৱক হয় তাকে ঝুমুৰি ছন্দ বোলে তেনেকৈ আমি এই সজ্জাটো চাই অকল সজ্জাখিনি মুখস্থ কৰি থৈ দিলে মানে কোন ছন্দত কি সজ্জা হয় এই সজ্জাখিনি মুখস্থ কৰি থৈ দিলে মানে হৈ গ'ল আৰু তেনেকুৱাকৈ তোমালোকৰ যদি মনত নপৰিলে এনেকুৱাকৈ তোমালোকে কবিতা পুৰণা কবিতা যদি মনত নাথাকে ঠিক তেনেকৈ এনেকৈ ছন্দবদ্ধভাৱে তোমালোকে নিজেও কেতিয়াবা উদাহৰণ সৃষ্টি কৰি ল'ব পাৰিবা তেনেহ'লে আমি দেখিলোঁ আজি ত্ৰিপদী দুলৰী ছন্দ ছবি ছন্দ লেচাৰী ছন্দৰ ধাৰণা ল'লোঁ আৰু উদাহৰণ ল'লোঁ সজ্জা গম পালোঁ ঠিক তেনেকৈ দ্বিপদীৰো এইকেইটা ছন্দ তোমাক আগতে উল্লেখ কৰিছোঁ এই ছন্দকেইটাৰ বিষয়ে গম পালোঁ আৰু পৰীক্ষাত এইকেইটাৰ প্ৰায়ে চমুটোকা লিখিবলৈ আহে আৰু উদাহৰণ দিবলৈ আহে আৰু পৰীক্ষাত সাম্ভাৱ্য এনেকুৱা প্ৰশ্ন কিছুমান আহে
ছন্দ কাক বোলে, কেই প্ৰকাৰৰ আৰু কি কি, সূত্ৰ লিখি উদাহৰণ দিয়া। বা মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দৰ পাৰ্থক্য কি, মিত্ৰাক্ষৰ ছন্দ কাক বোলে, অমিত্ৰাক্ষৰ ছন্দ কাক বোলে, বা এনেকৈ দিয়ে। তলত দিয়া যিকোনো দুটাৰ সূত্ৰ লিখি উদাহৰণ দিয়া, এনেকৈ 3টা বা 4টা দিয়া থাকিব। পদ বা পয়াৰ, ঝুমুৰি, জোনা, কুসুমমালা, ছবি, লেছাৰী, দুলৰি, এনেকৈ বা এনেকৈ লিখিব। তলত দিয়াবিলাকৰ যিকোনো দুটাৰ বিষয়ে চমুকৈ লিখা, এনেকৈ যতি, অন্ত্যানুপ্ৰাস, পদ বা পৰ্ব, চৰণ, স্তৱক, অমিত্ৰাক্ষৰ ছন্দ, মিত্ৰাক্ষৰ ছন্দ বা মাত্ৰা বা অক্ষৰ, এনেকৈ আহিব। আকৌ ঠিক তেনেকৈ তলত দিয়া ছন্দবিলাকৰ সজ্জা লিখি উদাহৰণ দিয়া। তেনেহ'লে পদ, জোনা, ছবি, দুলৰি, লেছাৰী, ঝুমুৰি, তোমালোকে অকল সজ্জাটো লিখিব লাগিব। পদ ছন্দৰ সজ্জা বুলি কৈ পিনি, জোনা ছন্দৰ সজ্জা, ছবি ছন্দৰ সজ্জা বুলি কৈ পিনি এই সংখ্যা যে আখৰবোৰ আছিলে যে আখৰবোৰ, দুলৰি ছন্দৰ সজ্জা বুলি ক'লে মানে এই সংখ্যাকেইটা লিখিলেই হ'ল। সংখ্যা দি পিনি হ্ৰস্বজাতি দীৰ্ঘজাতি দিব পাৰি, নতুবা এলাইন লিখিলেও হ'ল। এই সজ্জাটো 6+6+8 এনেকৈ সজ্জাটোৱে লিখিব লাগে। দুলৰি ছন্দৰ সজ্জা আৰু উদাহৰণ দিব লাগে। ঠিক তেনেকৈ সজ্জা লিখি উদাহৰণ দিয়া বুলি কৈছে। সজ্জাটো লিখিব লাগে। সজ্জাটো মানে কেনেকৈ গঠন হয়, কেইটা আখৰ আছে, কেনেকৈ হয়, দ্বিপদী ছন্দনে, ত্ৰিপদী ছন্দনে, এনেকৈ আখৰকেইটা ভাগতে গম পোৱা যাব। নতুবা কেতিয়াবা এনেকৈ দিয়ে, কবিতা এটা অংশ তুলি দিব, মানে যিকোনো এটা স্তৱক তুলি দিব, মানে কি ছন্দ হৈছে নিৰ্ণয় কৰিব লাগে। তাত মানে কি ছন্দ হৈছে নিৰ্ণয় কৰিব লাগে, তাত সজ্জা কি আছে, মিত্ৰাক্ষৰ ছন্দ নে অমিত্ৰাক্ষৰ ছন্দ, এনেকৈ উল্লেখ কৰিব লাগিব। তেনেহ'লে আমি ছন্দৰ বিষয়ে ইমানখিনি ধাৰণা ল'লোঁ। মোৰ আশা তোমালোকে ভালকৈ বুজি পাইছা। আৰু কিবা যদি বুজি পোৱা নাই, মোৰ কমেণ্ট বক্সত আহি কমেণ্ট কৰিবা আৰু লাইক শ্বেয়াৰ কৰিবা অন্যান্য ছাত্ৰ ছাত্ৰীৰ উপকাৰ হোৱাকৈ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু অন্যান্য ভিডিঅ'সমূহ পাবলৈ তোমালোকৰ সুবিধা হ'ব। ধন্যবাদ।